নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি যিহেতু হোলী, সেইবাবে ৰাতিপুৱাই গা পা এইটো আমাৰ বেবিটো হোলী দিছো। হেপী হোলী বেবি। এইয়া ৰাস্তাত হোলী খেলি আছে চবে। এইয়া হোলী সকলোৱে মিলি হোলী খেলি আছে। দেখ বজাৰ লৈ পুৰা একেবাৰে নাচি আছে, বোকা হোলী খেলি আছে। এয়া মাছ আনিছে, হোলীৰ দিনা মাছ খাম আজি। এয়া মাছ বনাব, আলু বিলাহী আৰু এইফালে ধনিয়াৰ গুটি, তাৰপাছত আদা নহৰু জলকীয়া সৰিয়হ এইখিনি দি মাছ বনাব। আপোনালোকক দেখাই দিলোঁ। এয়া বনাব। এতিয়া হোলী খেলা হৈ গ'ল, মায়ে ভাত বনাই আছে। এতিয়া মই গাটো ধুই আহোঁ। এতিয়া মোৰ গা ধোৱা হৈ গ'ল। এয়া পূৰা মোৰ গা ধুই আহিছোঁ। এতিয়া ভাত খাম বলক। এয়া মাছ আলু বিলাহী কৈছিলোঁ, এয়া বনাইছে। আৰু এইফালে এয়া মাছৰ কণী ভাজি থৈ দিছে। আৰু এইফালে এয়া মাছৰ টেঙাও বনাইছে। আজি পিছে বগৰী টেঙাৰ লগত বনাইছে। এয়া পিছে ভাত বাঢ়ি ল'ব লাগিব। আজি হোলী হিচাপে বনাইছোঁ। সেয়া ভাত বাঢ়ি লোৱা হৈ গ'ল। সেয়া টেঙা মাছ আৰু বিলাহী আলু, এয়া কণী ভাজি আৰু এয়া ভাত। তো আজি হোলী হিচাপে ভিডিঅ'টো বনালোঁ। কেনেকুৱা বা পালে আপোনালোকে চাই। এয়া মাছৰ টেঙা জোল খাইছোঁ। তো আজিলৈকে ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুলো হ'ব পাৰে, তো ক্ষমা কৰি দিব। আহিছোঁ, বাই।